নমস্কাৰ, আজি আমি বাস্তুসন্মত কৰিবলৈ আহিছিলোঁ নগাঁৱৰ বেবেজীয়াৰ এখন ঘৰলৈ। প্ৰকৃততে আমি যিখন ঘৰলৈ আজি আহিছিলোঁ প্ৰায় 6 বছৰ আগে 2020 চনত তেওঁলোকৰ যিখন অৰিজিনেল ঘৰ হয় এই অঞ্চলতে আমি বাস্তুসন্মত কৰিছিলোঁ আৰু আজি এই বেবেজীয়া অঞ্চলতে তেখেতৰ ল'ৰাই এটুকুৰা মাটিত নতুনকৈ এটা ঘৰ বনাইছে। আজি প্ৰায় 5-6 বছৰ সময় হ'ল এইকেইটা বছৰত ঘৰখন বাস্তুসন্মত কৰাৰ পাছত তেওঁলোকে কি ফলাফল পালে গৰাকীৰ নিজৰ মুখেৰে শুনোৱা হওক। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিমা বৰা। মই 2020 চনতে ইউটিউবত জ্যোতি বৰুৱাদেৱৰ ভিডিঅ' চাইছিলোঁ। চাই পেলাই মই তেখেতক মাতি পঠিয়াইছিলোঁ পুৰণা ঘৰখন অলপ চাই চিতি দিবৰ কাৰণে। মই ভাল ফলাফল পাইছোঁ বাস্তুসন্মত কৰি ঘৰখন। আৰু মোৰ ডাঙৰ ল'ৰাই যদিও চাকৰি কৰিছিল, চৰকাৰী চাকৰি পাইছিল, তথাপিতো তেওঁ এতিয়া ব্যৱসায়লৈ মন মেলিলে। ব্যৱসায় তেওঁ এতিয়া সফল হৈছে বুলিয়েই ভাবিছোঁ। আৰু লগতে দোকানৰ লগতে এটুকুৰা মাটি কিনি তেওঁ এতিয়া তাতে আমি সকলোৱে মিলি ঘৰ সাজিবলৈ সক্ষম হৈছোঁ। 3মহলীয়া ঘৰ এটা আৰম্ভ কৰিছোঁ। শেষ হোৱাকৈ নাই, লাহে লাহে হ'ব বুলি ভাবিছোঁ। তেখেতে আহি চাই দিলে। চাই দিয়াৰ পিছৰ পৰা মই বৰ্তমান এই 4-5 বছৰত মোৰ মনৰ যিখিনি কল্পনা আছিলে, আঁচনি আছিলে, সেই আঁচনিবিলাক অলপ লাহে লাহে পূৰ হ'বলৈ ধৰিছে। সেয়ে বাস্তুসন্মত কৰি সফলতা লাভ কৰাৰ কাৰণে শ্ৰী ধুৰীজ্যোতি বৰুৱাদেৱক অশেষ ধন্যবাদ আৰু অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।